हेलो नमस्कार बान्धवीসকল আজি আমি সবে ফুৰিব যাব ওলাইছো ক'ত গৈ আছো আপোনালোকে ভিডিঅ'টো চালে লাষ্টলৈকে গম পাব আশা কৰোঁ আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু আমাৰ বাইদেউৰ আজি ঘটনা এটা ঘটিলে এয়া মানে বিচাই থাকি পুৰা চকু ফুলাই থৈ দিলে সেইকাৰণে কলা চশমা পিন্ধাই লৈ পেলাই আহিছে আৰু বিচাই চুমা দিছে বেছি ষ্টাইল কৰা নাই মানে আৰু চকুটো ফুলিছে কাৰণে মই চশমাটো পিন্ধাই লৈ আহিছোঁ অন্ধ মানুহৰ দৰে বলক তেতিয়াহ'লে আমাৰ লগতে আপোনালোকে বলক এয়া আমি বাজাজ অটত গৈ আছোঁ উৰি উৰি আমাক দাদাই পুৰা উৰাই উৰাই লৈ গৈছে আপোনালোকে উৰি উৰি যাই থাকক চলো হল দাদা ট্ৰেফিক আহি গৈছে আমাৰ বাজাজ অট'খন নহয় দাদাই ধুনীয়াকৈ সজাই ৰাখিছে এয়া ৰঙা ৰঙা ফুল এইফালে পিংক কালাৰ এইফালে চৰাই চিৰিকটিও আছে চেৰি নেকি সেইকেইটা চেৰি মই খাই খুবেই ভাল পাওঁ খাওঁ আৰু দিয়ক আৰু বেকগ্ৰাউণ্ডত মানে এইবিলাক লাইট দিছে একদম গ্ৰীণ গ্ৰীণ ডিস্কো লাইট আমাৰ এনেকুৱা লাগিছে ডিস্কো ঘূৰি গৈ আছো চানা মিল্কা মিল্কি চব আহিছোঁ আমাৰ মেনেজাৰ ক'ত বা গ'ল নলয়ে দেখোন নহয় আমিনাহে হৈছে মেনেজাৰ এইবাৰ মেনেজমেণ্টে নাহে দেখোন মেনেজমেণ্টক দেখাই আছোঁ মেনেজমেণ্টে নাহে এখেত আমাৰ মেনেজমেণ্ট আজি আমাক এখেতে লৈ আহিছে দেখা যায় এয়া লাইন ভিতৰত সোমাবৰ কাৰণে পুৰা লাইন আমি লাইনত হ'বই চানডে ন আজি বহুত মানুহ এইফালে জেণ্টছ এইফালে লেডিজ জেণ্টছ এণ্ড লেডিজ ফোনে আহে চেণ্ডেল পিন্ধি যাব নালাগে জোতা চেণ্ডেল কিবা ইয়াতে এতিয়া জোতা খুলি আছোঁ এই থোৱা চেণ্ডেল খোলা কথা কৈছোঁ ইয়াতে জোতাটো থৈ দি গৈছোঁ জয় আই অসম বলা ভিতৰে চাই এইবিলাক বুজি চবৰে মানে সেইকাৰণে কিছুমানে ফটো নহ'লে পেপাৰ কাটি থৈছে মানুহৰ মূৰ্তি অগণন ৰাতি ইয়াতে অকলে থাকিব পাৰিবিনে ৰাতি এওঁলোকে মাত দিব তাকে এওঁলোকৰ লগত কথা পাতি থাকিলে হ'ল হেল্ল' বাই আজি কানি বাই হালোৱাই হোৱাইট খালে ধুনু অকণমান ছোৱালীৰ কাৰণে ব্লেক হৈছে কিন্তু यार मेरा শ্বহীদ স্মাৰকৰ ভিতৰত চাই আছোঁ পুৰণা দিনৰ আছে ইয়াতে চাই আছোঁ আমি ওপৰত
পোৱা নাই ওপৰত যাবলৈ এইটো পালোঁ ফাইনেলি চিৰি নহয় অৱশ্যে ওপৰত এতিয়া আমি ওপৰত গৈ আছোঁ ওপৰত কি দেখা পাওঁ চাই লওঁ ইফালে এইবিলাক মূৰ্তিবিলাক আছে প্ৰতিবিম্ব ওপৰত এইটো এনেকুৱা একো নাই আমি এনেকৈ এতিয়া গৈ আছোঁ পূৰা গোটেই ৰাউণ্ডটো ঘূৰিম ভাল লাগিছে এইটো ভিতৰতো পূৰা লাইট এনেকৈ আমাৰ লগৰ কেইজনী বহি আছে হৈছে ৰাতিৰ পৰিৱেশ আমি এতিয়া তললৈকে নামি আহি আছোঁ ৰাতিৰ পৰিৱেশ এনেকৈ নামি আহি আছোঁ মানুহ বহুত হৈছে আজি চানডেৰ কাৰণে ডাঙৰ ডাম্পাৰখন নতুনকৈ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ভাল পালে লাইক কৰি দিব